নমস্কাৰ বৰ্তমান আজি মোৰ আইএমচি প্ৰগ্ৰেম নহয় আজি মই বৰ্তমান ঘৰতে আছোঁ আমাৰ ঘৰত মই অলপ ৰাতিপুৱা কৰা যিকেইটা হাত কৰিছোঁ সেইকেইটা আপোনালোকক দেখাব বিচাৰিছোঁ আৰু লগত মই নহয় আমাৰ দেউতাও মাজে মাজে কৰে তাৰমানে হেতুকে আজি অকমান আপোনালোকক দেখাই দিওঁ আজি আইএমচি প্ৰগ্ৰেমত নহয় আৰু কিন্তু আইএমচি আমাৰ যিটো এগ্ৰো গ্ৰোথ বুষ্টাৰ আছে অৰ্গেনিকৰ হেতু আমি প্ৰডাক্টটো ব্যৱহাৰ কৰোঁ প্ৰথমে সব লাই শাক কৰিছোঁ অলপ অকণমান ডাঙৰ হৈছে লাই শাক আমাৰ লাই শাকটো দেখাই দিছোঁ খুব ধুনীয়াকৈ সব লাই শাকটো দেখাই দিছোঁ আকৌ এফলে চোৱা এফলে দেখাই দিছোঁ এইখিনিও আমাৰ লাই শাক খুব ধুনীয়াকৈ হৈছে এইটো আইএমচি আমাৰ এগ্ৰো গ্ৰোথ বুষ্টাৰ মাৰোঁ বেলেগ একো নাই এইটো অলপ দেখাই দিয়া আলু চক বেছি নহয় আলু 7 জোপামান আছে অকল বেছি কৰা নাই 7 জোপামান আছে আলু এই পিঁয়াজো কৰিছোঁ দুজোপা এজোপা আৰু এইফাললৈ অকণমান দেখুৱাই দিয়া এখন কৰিছোঁ ধনিয়া ছেটিয়াইছোঁ আৰু এইফালেও লাই শাক দুজোপামান আছে লাই শাক দুজোপামান আছে বেছি ডাঙৰ নহয় আৰু মই যিকণ পাৰোঁ সময় তাৰ মাজতে আৰু এইখিনি লাই শাক এটা ইউনিক বস্তু দেখাম আপোনালোকক এইটো আপোনালোকে চাওক এইটো কি হয় বাৰু ক'ব একচুৱেলি এইটো আপোনালোকক দেখাই দিছোঁ এইটো বেঙেনাই হয় এটা দুটা তিনিটা লাগি আছে এটা এটা তিনিটা লাগি আছে আৰু অলপ দেখাই দিছোঁ আৰু আহক এইটো চক এইটো ধনিয়া ছেটিয়াইছোঁ এইখিনি পালেং হৈছেগৈ অকণমান তাৰপৰা এইখিনিও পালেঙেই হয় এইখিনিও পালেঙে কৰিছোঁ ইয়াত ধনিয়া ছেটিয়াইছোঁ এইখিনি অলপ ধনিয়া কেনেকুৱা হৈছে বাৰু ধনিয়াখিনি চাওকচোন ধনিয়া এইটো ধনিয়া আৰু এইকেইটা বেঙেনা পুলি ৰুইছোঁ এই নাৰ্চাৰীৰ পৰা আনিছিলোঁ আৰু এইকেইটা বেঙেনাকেইটা চাপৰ হয় চাপৰতে বোলে লাগিব সঁচাকৈ ধুনীয়া হৈছে বেঙেনাকেইটা আৰু লগত মই এইটো ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ এইটো আমাৰ আইএমচি হাৰ্বেল এগ্ৰো গ্ৰোথ বুষ্টাৰ খুব ধুনীয়া ৰিজাল্ট আৰু খুব সোনকালে গ্ৰোথ হয় মই সপ্তাহত উইকলি ইয়াক ব্যৱহাৰ কৰি আছোঁ মানে আজি মাৰিলোঁ ধৰক আজি দেওবাৰ আকৌ নেক্সট দেওবাৰ মাৰোঁ তেনেকৈ মই 3বাৰ কণ্টিনিউৱাছলি মাৰিছোঁ এতিয়ালৈকে খুব ধুনীয়া ৰিজাল্ট আৰু লগত এটা ইউনিক বস্তু আছে এইটো আমাৰ চক কি ধুনীয়াকৈ হৈছে এগ্ৰো বুষ্টাৰ মাৰোঁ মচুন্দৰী এইটো মান ধনিয়াখিনি চক আমাৰ খুব ধুনীয়া মান ধনিয়াখিনি খুব ধুনীয়া হৈছে লাগি থাকোঁ আৰু মাজে মাজে সেইফালৰ আছে সেইখিনি দেখুৱাই দিয়া খুব ধুনীয়া মান ধনিয়া তো শেষত মই আপোনালোকক এটাই কৈছোঁ আপোনালোকে সকলোৱে ঘৰত হ'লেও আপোনালোকে গোবৰটো দিবই গোবৰ দিয়া সলনিও যদি আমাৰ এগ্ৰো গ্ৰোথ বুষ্টাৰটো আপোনালোকে ব্যৱহাৰ কৰে নহয় খুব ধুনীয়া ৰিজাল্ট পাব আৰু খুব সোনকালে ভাল হয় আৰু পোক পৰুৱাবিলাকে আমনি নকৰে আৰু মানে গ্ৰোথটো খুব ধুনীয়া হয় শাকৰ তো সকলোৱে ব্যৱহাৰ কৰিব থেংক ইউ কলাকচাও খেতি বুলি